জানিবিসকল অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে বহুতে গম পাইছে যে D.el'edৰ নতুন এডমিশ্যনৰ অনলাইন প্ৰক্ৰিয়া চলি আছে। আপোনালোকে অনলাইন কৰিবৰ কাৰণে scert.ped.in আপোনালোকে লগ ইন কৰি নিজৰ এপ্লিকেশ্যনবিলাক ফিল আপ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে এডমিশ্যন ন'টিচ ইনফৰ্মেশ্যন ব্ৰাউজাৰ সকলোবিলাক আপোনালোকে পাই যাব। এইবিলাক কিন্তু ডকুমেণ্ট লাগিব আপোনালোকৰ পাছপৰ্ট চাইজ ফটো ছিগনেচাৰ আৰু হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট তিনিটা হ'লে আপোনালোকে অনলাইন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ 600। কিন্তু SC ST হিলছ আৰু ST প্লেন এইসকলৰ পৰা 2 বছৰ ৰিলেক্সেশ্যন আৰু নম্বৰো হায়াৰ ছেকেণ্ডেৰী মাৰ্কৰো 5 নম্বৰ ৰিলেক্সেশ্যন। বহুতে বিভিন্ন ধৰণৰ কুৱেশ্যন সুধি আছে যে ডিগ্ৰীত মোৰ 60% বা 50% ওপৰত আছে কিন্তু হায়াৰ ছেকেণ্ডেৰীত নাই। আপুনি যদিহে হায়াৰ ছেকেণ্ডেৰীত SC ST প্লেন আৰু ST হিলছ নহয় আৰু আপোনাৰ 50%তকৈ কম তেনেহ'লে আপোনালোকে ছিট নাপায়। ডিগ্ৰী মাৰ্ক কাউণ্ট নহয় D.el'ed এণ্ট্ৰেন্স এক্সামত। আপোনালোকে হায়াৰ ছেকেণ্ডেৰীত 50% মাৰ্কছ লাগিবই। অৱশ্যে যদিহে SC ST প্লেন আৰু ST হিলছ কেটেগৰী হয় তেনেহ'লে আপোনালোকে 5 নম্বৰ ৰিলেক্সেশ্যন অৰ্থাৎ 45 পালেও আপোনালোকে ছিটটো পাব। তাৰপিছত আৰু এটা কুৱেশ্যন বহুতে সুধি আছে। এই কুৱেশ্যনসমূহৰ উত্তৰ দিবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। সকলোৱে চাব শেষলৈকে। অন্য এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে অনলাইন আপোনালোকে কৰিব এডমিশ্যনো ল'ব কিন্তু D.el'edৰ ক্লাছবিলাক কেনেধৰণে হয়। বহুতে ভাবি আছে যে সপ্তাহৰ এদিন দুদিন গ'লেই হ'ব, কিন্তু আপোনালোকৰ এইটো এটা মিছকনচেপশ্যন আছে যে D.el'ed বস্তুটো আপোনালোকে এদিন দুদিন ক্লাছ কৰিব পৰা বস্তু নহয়। যিহেতু ট্ৰেইনিং ক'ৰ্ছ আৰু আগতে যিটো D.el'ed হৈছিলে এইটো হৈছে ODL মোড। ODL মোডটো বৰ্তমান বন্ধ কৰা হৈছে। কোনো কাৰণতে ODL মোডটো D.el'edৰ ষ্টাৰ্ট পুনৰ নহয়। ODLত কি হৈছিলে, যিহেতু তেওঁলোকে অলৰেডি টিচাৰসকলকহে ODL কৰিবলৈ দিছিলে, সেইবাবে তেওঁলোকক দেওবাৰ বা শনিবাৰে ক্লাছটো কৰিলে হয়। কিন্তু যিবিলাক ফ্ৰেছ কেণ্ডিডেট তেওঁলোকৰতো কোনো এক্সপিৰিয়েঞ্চ নাই, সেইকাৰণে তেওঁলোকে এডমিশ্যন লোৱাৰ পিছত ৰেগুলাৰ যিটো ক'ৰ্ছ কৰিব D.el'ed এতিয়া যিটো আপোনালোকে অনলাইন কৰিবলৈ গৈ আছে, সপ্তাহত 7 দিনৰ ভিতৰত 6 দিন ক্লাছ হ'ব, ছানডে বন্ধ থাকিব। লগতে ছেকেণ্ড ছেটাৰডে আৰু ফ'ৰ্থ ছেটাৰডেত ক্লাছবিলাক নহয়। বাকী আপোনালোকে 75% ইনষ্টিটিউশ্যন উপস্থিত থাকিব লাগিব। যদি 75% নাথাকে তেনেহ'লে আপোনালোকৰ এডমিশ্যনটো কেঞ্চেল কৰা হ'ব। সেইটো ইম্পৰ্টেণ্ট কথা। তাৰপিছত আপোনালোকৰ পৰীক্ষা কেতিয়া হ'ব সেইটো বহুতে কনফিউজ হৈ আছে। 20 মে'ত আপোনালোকৰ এডমিট ওলাব, 20 মে'ৰ পিছত। আৰু এক্সামটো হ'ব 29 মে'ত, এক্সামটো দেওবাৰে হয় আৰু ৰিজাল্ট দিব 24 জুন। আৰু এটা কনফিউজন কি আছে যে আপোনালোকে কেৱল মাত্ৰ এণ্ট্ৰেঞ্চৰ নম্বৰ পালেই নহ'ব। আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীত যদি ভাল নম্বৰ আছে তেনেহ'লেহে D.el'edটো ছিট পাবলৈ আপোনালোকৰ সুবিধা হ'ব। কাৰণ যেতিয়া কাট অফ প্ৰস্তুত কৰিব আপোনালোকৰ D.el'edৰ যিটো এণ্ট্ৰেঞ্চ এক্সাম তাত 100 নম্বৰ থাকিব আৰু হায়াৰ ছেকেণ্ডেৰী নম্বৰ 100। এই দুইটা নম্বৰ 200ৰ ভিতৰত আপোনালোকে কিমান নম্বৰ পাইছে সেইটোহে হিচাপতহে আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ পাব। আৰু ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকে যিখন ডিষ্ট্ৰিক্টত আপোনালোকে এপ্লাই কৰিছে সেইখন ডিষ্ট্ৰিক্টতে এডমিশ্যন ল'ব পাৰিব। অৰ্থাৎ সেইখন ডিষ্ট্ৰিক্টৰ প'ষ্টসমূহ চাই ল'ব কিমানটা ছিট আছে। সেই কিছুমান ডিষ্ট্ৰিক্টত 2খন ইনষ্টিটিউশ্যন থাকে, তাত 100টা ছিট থাকে। কিছুমান ডিষ্ট্ৰিক্টত এখন ইনষ্টিটিউশ্যন থাকে, তাত 50টা ছিট থাকে। আৰু যিখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে সেইখনতে আপোনালোকে এডমিশ্যন ল'ব পাৰিব। বেলেগ ডিষ্ট্ৰিক্টত আপোনালোকে এডমিশ্যন ল'ব নোৱাৰে। কিছুমান হয়তো বেলেগ ডিষ্ট্ৰিক্টত এডমিশ্যন ল'বলৈ হ'লেও আপোনালোকে গুৱাহাটী গৈ বহুতো কিছুমান প্ৰচিডিঅ'ৰ আছে, বহুত দিগদাৰ। সেইকাৰণে আপোনালোকে যিটো ডিষ্ট্ৰিক্টত এডমিশ্যন ল'ব সেই ডিষ্ট্ৰিক্টতে এপ্লাই কৰিব, এক্সাম চেণ্টাৰ তাতে দিব, ছিলেক্ট কৰিব। তাৰপিছত চিলেবাছ সম্পৰ্কে ভিডিঅ' মই আগতীয়াকৈ বনাই থৈ দিছোঁ। ছিটবিলাক আপোনালোক কেনেকুৱা কোনখন ডিষ্ট্ৰিক্টত কি কি লিষ্ট আছে তাত আপোনালোকে চাবলৈ হ'লে তাতে আপোনালোকে এই ৱেবছাইটটোতে আপোনালোকে যিটো লিষ্ট অফ ইনষ্টিটিউটছ এণ্ড ছিটছ তাত আপোনালোকে ক্লিক কৰাৰ লগে লগে এখন PDF ডাউনলোড হ'ব। তাত আপোনালোকে গম পাব বৰপেটাত প্ৰাইভেটে 3খন ইনষ্টিটিউশ্যন আছে আৰু ছিটবিলাক প্ৰায় D.el'edত বৰপেটা হাউলিত 100, নৰ্মালত 50 BTCত 50, আকৌ এখন BTC হাউলিত 50 তেনেধৰণে আছে। বঙাইগাঁও, কাছাৰ এই লিষ্টখন আপোনালোকে মই লিংকটো দি দিম,
ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকে চাব। যদিহে আমি গোলাঘাট চাওঁ, গোলাঘাটত 2খন আছে, D.eled গোলাঘাট আৰু BTC দেৰগাঁও। টোটেল 150টা চিট আছে। ছেমিষ্টাৰ ৱাইজ হ'ব। এডমিশ্যনৰ ফিজ বৰ বেছি নহয়, প্ৰতিটো পাৰ ছেমিষ্টাৰত এক্সামিনেশ্যন ফিজ ধৰি পেলাই আপোনালোকে 800 মান দিলেই হ'ব, আৰু মান্থলি ফিজ এটা লয় 100 rupees মান কিছুমান ইনষ্টিটিউশ্যনত, সিমানেই, আৰু বিশেষ খৰচ নহয়। তাৰপিছত পৰীক্ষাৰ কাৰণে কি পঢ়িব? পৰীক্ষা যিহেতু এইটো হায়াৰ ছেকেণ্ডেৰী লেভেলৰ, সেইকাৰণে আপোনালোকে 10+ অৰ্থাৎ 9+10 যিবিলাক ছ'চিয়েল চায়েন্স তাৰ কিতাপবিলাক আপোনালোকে গোটাই ল'ব। অসমীয়াৰ SCERT আণ্ডাৰৰ কিতাপবিলাক হ'লেও হ'ব। লগতে আপোনালোকে আছামীয়াৰ বুকখন পঢ়িব পাৰে। তাৰপিছত 9-10ৰ ছ'চিয়েল চায়েন্স আৰু ছায়েন্সৰ কিতাপসমূহ পঢ়িব, আৰু বিশেষ আগৰ কেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিছে আৰু যিখন চিলেবাছৰ টপিকবিলাক আপোনালোকে নেটত চাৰ্চ কৰি ইনফৰ্মেশ্যনবিলাক কালেক্ট কৰি পঢ়িব পাৰিব। বিশেষ আপোনালোকে গাইড বুকবিলাক নিকিনিব, গাইড বুকত বহুতো ভুল থাকে আৰু তাৰ পৰা কুৱেশ্যনবিলাক সাধাৰণতে নাহেই। আৰু আছামীয়াৰ বুক বুলি এখন কিতাপ আছে, পাৰিলে সেইখনো আপোনালোকে চাব। লগতে 9-10ৰ ছ'চিয়েল চায়েন্সৰ কিতাপখিনি চাব, আৰু ছায়েন্সৰ কিতাপ। লগতে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। ইম্পৰ্টেণ্ট সকলোবিলাক টপিক এই চেনেলটোৰ জৰিয়তে আলোচনা কৰিম। লগতে আপোনালোকে কাট অফ কোনখন ডিষ্ট্ৰিক্টত কিমান যায় সেই সম্পৰ্কে যদি চাই, আগৰ এটা ভিডিঅ' মই বনাই থৈছোঁ, যিটো মই ডেছক্ৰিপশ্যনত দি দিম, সেইটো চাই ল'ব পাৰিব। চিলেবাছৰ যিটো ভিডিঅ' বনাই থৈছোঁ সেইটো চাব পাৰিব, আৰু কি কিতাপ পঢ়িব সেইটোতো ক'লোৱেই, আগতেও এটা ভিডিঅ' বনাই থৈছোঁ, সেইটো আপোনালোকে চাব পাৰিব। সকলোবিলাক মই ডেছক্ৰিপশ্যনত দি দিম। ভিডিঅ'টো আৰু বিশেষ দীঘলীয়া নকৰোঁ। আৰু বহুতে কমেণ্ট কৰে যে মই ন'টিচটো দিয়াৰ লগে লগে বহুতে ভাবিছে যে মই ফেক ইনফৰ্মেশ্যন দিছোঁ, কিন্তু ন'টিচ নিদিয়াৰ আগতে আপোনালোকক মই কৈ আছিলোঁ যে D.eled এডমিশ্যন হ'ব 2022 চনত, খুব সোনকালেই ন'টিফিকেশ্যন ওলাব। কোনো ইউটিউবাৰে সেই কথাটো জনা নাছিলে, মই সেইটো আগতীয়াকৈ ইনফৰ্মেশ্যন আপোনালোকক জনাইছিলোঁ, আৰু এই চেনেলটোৰ জৰিয়তে কোনো ধৰণৰ ফেক ইনফৰ্মেশ্যন আপোনালোকে নাপায়। আৰু মই জনাওঁ যে এই এণ্ট্ৰেঞ্চটোৰ যিটো D.eled মই নিজেই 2বাৰ দিছিলোঁ, 2বাৰ পাছ কৰিছোঁ। প্ৰথমবাৰ কিবা কাৰণত মই এডমিশ্যন লৈও এৰি দিলোঁ, নেক্সটবাৰ ল'লোঁ। আৰু মই LP UP টোটেল 2বাৰকৈ সৰ্বমুঠ 4বাৰ টেট ক্লিয়াৰ কৰি ৰাখিছোঁ। আপোনালোকে কোনো ইয়াত ফেক ইনফৰ্মেশ্যন নাপায়, সেইটো কথা আপোনালোকে চিয়'ৰ হৈ থাকক। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদিহে নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰে লাভ হ'ব। ধন্যবাদ।